আমি সদায় যিসকল হিন্দু লোক আছে তেওঁলোকে পূব দিশে সেৱা কৰে। সেয়া নামঘৰে হওক, মন্দিৰে হওক বা দেৱালয়ে হওক, বা নিজৰ ঘৰত যিখন থাপনা সেই থাপনাও পূব দিশে ৰাখে, অৰ্থাৎ পূব ফালে সকলোৱে সেৱা কৰে বা প্ৰাৰ্থনা কৰে নেদেখাজনৰ ওচৰত। কিন্তু অসমত এখন এনেকুৱা দেৱালয় আছে, অসমৰ একমাত্ৰ বুলি ক'ব লাগিব, একমাত্ৰ দেৱালয়, যিখন দেৱালয়ত ওলোটা দিশে অৰ্থাৎ পশ্চিম দিশে সেৱা কৰা হয়। সকলো হিন্দু সনাতনী লোকসকলে পূব দিশে সেৱা কৰে, কিন্তু এই দেৱালয়খনত আহিলে আপুনিও ওলোটা দিশে সেৱা কৰিব লাগিব, পশ্চিম দিশে সেৱা কৰিব লাগিব। মই বৰ্তমান সেই দেৱালয়খনত আহি উপস্থিত হৈছোঁ। এই দেৱালয়খন আছে দেৱানগিৰি পাহাৰত। দেৱানগিৰি পাহাৰত অৱস্থিত এই দেৱালয়খন, আৰু নাম হৈছে মদন কামদেৱ। মই আৰম্ভণিতে আপোনালোকক কৈছিলোঁ যে এই দেৱালয়খনত ওলোটা দিশে সেৱা কৰা হয়, ভক্তসকলে ওলোটা দিশে সেৱা কৰে। কিন্তু কিয় কৰা হয়, ইয়াৰ আঁৰত কি ৰহস্য আছে জানো। এই দেৱালয়খন আছিল ঘন জংঘলৰ মাজত, যাৰ ফলত দলৈসকল তাত গৈ পূজা অৰ্চনা কৰাৰ বাবে অসুবিধাৰ সন্মুখীন হৈছিল। ইয়াৰ বাবে সকলো দায়িত্ব দিছিল এজন মুছলমান লোকক। সেই লোকজনে তেতিয়া যিটো মন্দিৰৰ মূল বিগ্ৰহ, সেই বিগ্ৰহটো তেওঁ ওলোটা দিশে স্থাপন কৰি থৈ গৈছিল, যাৰ ফলত আজিও হিন্দু লোকসকলে ওলোটা দিশে সেৱা কৰিবলগীয়া হয়। এইবিলাক অৰণ্য বিৰাট হাবি আছিলে। হাবিৰ মাজত দলৈবিলাকে মানে আহি পূজা পাতল কৰাৰ কাৰণে অসুবিধা পালে, পোৱাত মানে ৰাইজৰ সহায় ল'লে, আৰু কৰ্মকৰ্তা বিভাগে আহিও মানে সহায় কৰিলে। কৰাৰ পিছত আমাৰ যিজন দলে আছিলে তেখেতে অসুবিধা পোৱাত আমাৰ মুছলিম এজনক দি দিলে। মুছলিমৰ নাম আছিলে, তেখেতৰ নিয়মত আলি চৌধুৰী। আমাৰ ওচৰতে ঘৰ, তেখেতৰ টেঙামাৰি বুলি কয়, সেই গাঁৱৰে মানুহ আছিলে। তেখেতে মানে আমাৰ এই যিখন মূৰ্তি আছে, এই মূৰ্তিখিনি কৰিলে কি পূবমুৱাকৈ থৈ দিলাক। পূবমুৱাকৈ থোৱাত আমাৰ মানুহখিনি পশ্চিমমুৱা হৈ যায়, দুৱাৰমুখ কৰি পশ্চিমমুৱা হৈ সেৱা কৰিব লাগে। এই আৰু বিশেষ একো নাই, এইখিনিয়ে মাত্ৰ। তেতিয়াৰ পৰাই পশ্চিম দিশে সেৱা কৰে, পশ্চিম দিশে পৰাই সেৱা কৰে। মানে এইটো কেতিয়াবা চিধা মানে পূব ফালে দিশত নিয়াৰ কথা কোনোবাই চিন্তা চৰ্চা কৰিছেনে? চিন্তা চৰ্চা বৰ্তমান এতিয়ালৈকে কৰিব পৰা নাই, কৰাও নাই, কৰিবও পৰা নাই। আপোনালোকে গম পালে কিহৰ বাবে ইয়াতে ওলোটা দিশে সেৱা কৰা হয়। সেই তেতিয়াৰে পৰা এতিয়ালৈকে এইদৰে চলি আছে, ইয়াতে ভক্তসকলে সেৱা কৰি আছে। নিশ্চয় এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে। এনেকুৱা সৰু সৰু কথা জানিবলৈ চাই থাকিব মোৰ এই চেনেল ভাস্কৰছ ভয়েজ।